ফ্ৰম হাওৰা। এতিয়া আমি আজি আহি পালোঁ কলকাতা। কালি দিনৰ 10টা বজাৰ পৰা আজি ৰাতিপুৱা আহি পালোঁ কলকাতা। ৰাতিটো ট্ৰেইনতে কটালোঁ, ট্ৰেইনতে টোপনি মাৰিলোঁ, বঢ়িয়া টোপনি হৈছে। এতিয়া আহি আমি হাওৰা পালোঁ। এতিয়া ট্ৰেইনৰ পৰা নুমিলোঁ। এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট হোটেলত যাম। হোটেলত ফ্ৰেছ হৈ আমি কলকাতাৰ বিভিন্ন স্থানত ফুৰিব যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ট্ৰেইনৰ পৰা নামিলোঁ, এতিয়া গৈ আছোঁ হোটেললৈ। এইটো হৈছে হাওৰা ৰেলৱে ষ্টেচন। এইখন আমাৰ ট্ৰেইন, এইবিলাক হৈছে লোকেল ট্ৰেইন আৰু ইয়াৰ পৰা ট্ৰেইন আৰু আগলৈ যাব নোৱাৰে। হাওৰা ষ্টেচনটো হৈছে লাষ্ট, ইয়াৰ পৰা ট্ৰেইন নাযায়। বহুত প্লেটফৰ্ম আছে ইয়াতে, এইটো হৈছে 21 নম্বৰ প্লেটফৰ্ম। বহুত মানুহ চাৰিওফালে। এয়া হৈছে আমাৰ ফেমিলি, আমি আহিছোঁ একেলগে। এইটো মেইন ষ্টেচন হাওৰা। হাওৰাৰ মেইন ৰেলৱে ষ্টেচনটো। বহুত মানুহ, চাৰিওপিনে যোৱা মানুহবিলাক থাকে। হাওৰাৰ ৰেলৱে ষ্টেচনটো বহুত ডাঙৰ ৰেলৱে ষ্টেচন হয়। ইমান মানুহ ৰাতিপুৱাৰ পৰা। চাৰিওফালে মানুহে মানুহ। এতিয়া আমি ষ্টেচনৰ মাজেৰে বাহিৰত গৈ আছোঁ আৰু আমি ইয়াতে উবেৰ বুক কৰিছোঁ, উবেৰত যাম। আপোনালোকে আহিলে কেতিয়াবা উবেৰ, কেব না অলাত যাব। ইয়াৰে লোকেল গাড়ীবিলাকত বেছি যোৱাহে নকৰিব। While you and me repeat, this bittersweet heat is suffocating. I'm waiting and always hesitating. Kryptonite desires set my heart afire. Heart on fire. Set my heart afire. আমি বুক কৰা গাড়ীখন পাই গ'লোঁ। এতিয়া আমি এইখন গাড়ীত হোটেললৈকে যাম। এইখনে হৈছে আমাৰ বুকিং কৰা গাড়ীখন। এতিয়া আমি হোটেলৰ ৰুম আহি পালোঁ আৰু এটা প্ৰব্লেম হৈ গ'ল। তাৰমানে আমি এখন অয়'ৰ হোটেল বুক কৰিছিলোঁ ঘৰৰ পৰা, ঘৰত থাকোঁতে, কিন্তু হোটেলখনত ৰুম নাই বুলি ক'লে। গতিকে বেলেগ এখন হোটেল বুক কৰিলোঁ লগে লগে কৰি এইখনত আছোঁ এতিয়া ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু এতিয়া ফ্ৰেছ হৈ বাহিৰত ওলাই যাম আৰু বেলেগ এটা ভিডিঅ' লৈ আহিম। গতিকে ভিডিঅ'বোৰ চাই থাকিব।